নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ ৰাৱণক বিভীষণৰ সজ উপদেশ শীৰ্ষক পাঠটি কবি মাধৱ কন্দলি। আমি এই পাঠটিৰ আজি প্ৰশ্নসমূহ আলোচনা কৰিম। তেন্তে দেৰি নকৰি আহাচোন আমি প্ৰশ্নৰ মাজলৈ যাওঁ। ১ নম্বৰ প্ৰশ্নত সুধিছে, মাধৱ কন্দলি কোন যুগৰ কবি? ইয়াৰ উত্তৰটো হ'ব মাধৱ কন্দলি প্ৰাক-শংকৰী যুগৰ কবি। এতিয়া আমি ২ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। সীতাক হৰণ কৰি নি ৰাৱণে ক'ত বন্দী কৰি ৰাখিছিল? ইয়াৰ উত্তৰটো হ'ব সীতাক হৰণ কৰি নি ৰাৱণে লংকাৰ অশোক বাটিকাত বন্দী কৰি ৰাখিছিল। ৩ নম্বৰ প্ৰশ্নটো সুধিছে, অপ্ৰমাদী শব্দৰ অৰ্থ কি? এতিয়া ইয়াৰ উত্তৰটো হ'ব অপ্ৰমাদী শব্দৰ অৰ্থ হ'ল ভ্ৰান্তিহীন কবি। তাৰপিছত সুধিছে ৪ নম্বৰ প্ৰশ্নটো, ইন্দ্ৰজিৎ কোন আছিল? এতিয়া আমাৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ইন্দ্ৰজিৎ ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ আছিল। ৫ নম্বৰটো সুধিছে, ৰাৱণৰ পত্নীৰ নাম কি আছিল? আমাৰ এতিয়া উত্তৰটো হ'ব ৰাৱণৰ পত্নীৰ নাম হ'ল মণ্ডোদৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আহিছোঁ ২ নম্বৰ প্ৰশ্নলৈ। ইয়াতে ২ নম্বৰ প্ৰশ্নৰ ১ত সুধিছে, নৈকেশী কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল? এতিয়া এই প্ৰশ্নটোৰ উত্তৰ হ'ব নৈকেশী ৰাৱণ বিভীষণ আদিৰ মাতৃ আছিল। মাতৃ নৈকেশীয়ে শ্ৰীৰামচন্দ্ৰৰ সৈতে ৰাৱণৰ হ'বলগীয়া যুদ্ধৰ পৰা ৰাৱণক আঁতৰাই ৰাখিবলৈ মন কৰি সজ উপদেশ প্ৰদান কৰিবলৈ ৰাৱণৰ ৰাজসভালৈ পঠাইছিল। মানে ইয়াত প্ৰশ্নটোৰ উত্তৰ কি কৈছে যে নৈকেশীয়ে কি কৰিছিলে? বিভীষণক পঠাইছিলে ৰাৱণৰ ৰাজসভালৈ আৰু কি কৰিছিলে? শ্ৰীৰামচন্দ্ৰৰ সৈতে যিহেতু ৰাৱণৰ যুদ্ধ হ'ব বুলি নৈকেশীয়ে গম পাইছিলে, সেয়েহে বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াই ৰাৱণক ৰামচন্দ্ৰৰ বিভিন্ন কথাবিলাক কৈছিলগৈ আৰু তেনেধৰণে কি কৰিছিলে? ৰাৱণক শ্ৰীৰামচন্দ্ৰৰ লগত হ'বলগীয়া যুদ্ধৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল। এতিয়া আমি ২ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ২ নম্বৰ প্ৰশ্নটো সুধিছে, নাগপাশ কি? হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল? এতিয়া এই প্ৰশ্নটোৰ ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব নাগপাশ হৈছে পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী। হনুমানক ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে নাগপাশেৰে বন্দী কৰি ৰাখিছিল। ইয়াৰ কাৰণটো কি হৈছে? হনুমানে এক ডেব মাৰিয়েই কি কৰিছিলে? এক ডেব মাৰিয়েই সাগৰৰ সহস্ৰ পথ অতিক্ৰম কৰি ৰাৱণৰ লংকা নগৰীত ভয় নকৰাকৈ প্ৰৱেশ কৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। ৰাক্ষস সৈন্য বহুতক বধ কৰি তেওঁ কি কৰিছিলে? ৰাক্ষস সৈন্য বহুতক বধ কৰি সীতাক দৰ্শন কৰিছিল। সীতাক বন্দী কৰি থোৱা অশোক বন ভাঙি বিনষ্ট কৰিছিল। সেইবাবে কি কৰিছিল? ইন্দ্ৰজিতে নাগপাশেৰে বন্দী কৰি থৈছিল। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নলৈ আহিম, অৰ্থাৎ দীঘল প্ৰশ্ন। এতিয়া প্ৰশ্নলৈ আহিছোঁ। ৩ নম্বৰ প্ৰশ্নটোত সুধিছে, হনুমানে কিদৰে লংকা নগৰীত জুই লগাইছিল? এতিয়া ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে হনুমানে যেতিয়া লংকালৈ ৰামৰ আদেশ মানি সীতাক বিচাৰি গৈছিল, তেওঁ লংকাত সীতাক বিচাৰি গোটেইখন ঘূৰি ফুৰিছিল
আৰু যেতিয়া হনুমন্তই সীতাক বিচাৰি পোৱা নাছিল তেতিয়া লংকাৰ বিভিন্ন গছ বন ভাঙি শেষ কৰিছিল। ৰাৱণৰ ৰাজ্য লংকাত তেওঁ কেইবাজনো সৈন্য বধ কৰিছিল আৰু সেই কথা জনাৰ পিছতে ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানৰ লগত যুদ্ধ কৰিছিল। যুদ্ধৰ শেষত হনুমানক ইন্দ্ৰজিতে নাগ-পাশেৰে বন্দী কৰি ৰাখিছিল আৰু বন্দী কৰি ৰাখি শাস্তি স্বৰূপে নেজত জুই লগাই দিছিল। হনুমানে সেই নেজত লগা জুইৰে লংকাখন জুই লগাই দি ছাৰখাৰ কৰিছিল। মানে কি হৈছিলে ইয়াতে কৈছে যে কি কৈছে হনুমানে কেনেকৈ লংকা নগৰীখন জুই লগাইছিলে সেই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ কৈছে। এতিয়া কি হৈছিলে যেতিয়া হনুমানে লংকালৈ ৰামৰ আদেশ মানি পেলাই গৈছিলে তেতিয়া কি হৈছিলে সীতাক এডোখৰ জেগাত ৰাৱণে লুকুৱাই ৰাখিছিল আৰু যেতিয়া ৰাৱণে লুকুৱাই ৰাখিছিল আৰু যেতিয়া ৰামৰ আদেশ মানি হনুমান সীতাক বিচাৰি লংকালৈ গৈছিল আৰু লংকাত যেতিয়া সীতাক বিচাৰি পোৱা নাছিল তেতিয়া তেওঁ কি কৰিছিলে সেই লংকাৰ গোটেই গছ বনবিলাক ভাঙি শেষ কৰিছিলে আৰু যেতিয়া সীতাক বিচাৰি নোপোৱাৰ খঙত কি কৰিছিলে লংকাৰ বিভিন্ন সৈন্যক তেওঁ মাৰিছিলে আৰু সেই কথাটো কি হৈছিলে ইন্দ্ৰজিতে গম পাইছিলে অৰ্থাৎ ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে গম পাইছিলে আৰু ইন্দ্ৰজিতে গম পাই হনুমানৰ লগত যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধ কৰাৰ পিছত কি হ'ল হনুমানক শাস্তি স্বৰূপে নেজত জুই লগাই দিছিলে আৰু সেই জুইয়ে কি কৰিলে হনুমানে গোটেই লংকা নগৰীখন পুৰি ছাৰখাৰ কৰিলে। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি সজ উপদেশ দিছিল? কি কৈছে বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি সজ উপদেশ দিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব মাতৃ নৈকেশীৰ পৰামৰ্শ মতে বিভীষণে ৰাৱণক শ্ৰীৰামচন্দ্ৰৰ লগত যুদ্ধ কৰাৰ মনোভাৱ পৰিহাৰ কৰিবলৈ সজ উপদেশ দিছিল। বিভীষণে মাতৃ নৈকেশীৰ কথা শুনি ৰাৱণৰ সন্মুখত উপস্থিত হৈছিল। শ্ৰীৰামচন্দ্ৰৰ ভক্ত ধীৰ বীৰ মহান গহীন গম্ভীৰ বিভীষণে ৰজাৰ যোগ্য সকলোবোৰ নীতি ধৰ্ম জানিছিল। বিভিন্ন প্ৰকাৰৰ মন্ত্ৰণাৰ কথা ৰাৱণৰ আগত উপস্থাপন কৰি সজ উপদেশ দি যুদ্ধৰ পৰা বিৰত কৰোৱাৰ চেষ্টা কৰিছিল। বিভীষণে প্ৰথমে হনুমন্তই লংকা নগৰীত ফুৰি ছাৰখাৰ কৰি থৈ যোৱাৰ ঘটনাৰ কথা উল্লেখ কৰি কৈছে যে ৰাৱণে পাত্ৰ মন্ত্ৰী সমন্বিতে সকলো ঘটনা স্বচকুৰে দেখিবলৈ পাইছিল। হনুমানে শত সহস্ৰ পথ একেজাপ মাৰিয়ে কি কৰিছিলে অতিক্ৰম কৰি নিশংস মনেৰে কি কৰিছিলে লংকা নগৰীত প্ৰৱেশ কৰিছিলে আৰু কি হৈছিলে সৰ্বদিক ঘৰে ঘৰে অৰ্থাৎ সকলোৰে ঘৰে ঘৰে সোমাল আৰু বহুতো সৈন্য সামন্তক বধ কৰি সীতা দেৱীক দৰ্শন কৰিলে। লংকা নগৰীৰ অশোক বনো ভাঙি চিঙি পেলালে। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কি কৈছে ইয়াত কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা। কি কৈছে এই কবিতাটোত বিভীষণৰ চৰিত্ৰটো কেনেধৰণে প্ৰকাশ পাইছে সেইখিনি আমাক প্ৰশ্নটোত সুধিছে আৰু লিখিব কৈছে। এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ হ'ব বিভীষণ আছিল ৰাৱণৰ ভাতৃ আৰু ৰামৰ ভক্ত কিন্তু ৰাৱণ তেওঁ কি হৈছিলে বিপৰীত আছিল। বিভীষণে সদায় ৰামৰ কাহিনী ৰাৱণক বুজাবলৈ চেষ্টা কৰিছিল। বিভীষণ আছিল গহীন গম্ভীৰ সহজ সৰল ধীৰ বীৰ লগতে তেওঁ জ্ঞানী আছিল।
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যোৱাৰ আগত মই 3 নম্বৰ প্ৰশ্নটো এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কি হৈছে, বিভীষণ কেনেকুৱা আছিল সুধিছে। বিভীষণ আছিল এজন গহীন গম্ভীৰ লগতে ৰামৰ পৰম ভক্ত। কিন্তু কি হৈছিলে, বিভীষণৰ সম্পূৰ্ণ বিপৰীত আছিল ৰাৱণ। ৰাৱণ আছিল এজন কি আছিলে, দস্যু টাইপৰ। তেওঁ কাৰো কথা শুনা নাছিলে, তেওঁ যি মন গৈছিলে তাকেই কৰিছিলে আৰু সকলো কথা তেওঁ বুজিও নুবুজাৰ ভাও ধৰিছিলে। কিন্তু বিভীষণ তেনেকুৱা ধৰণৰ নাছিল। তেওঁ কি হৈছিলে, তেওঁ এজন গহীন গম্ভীৰ সহজ সৰল এজন জ্ঞানী ব্যক্তি আছিলে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। মাধৱ কন্দলীৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। এতিয়া আমি মাধৱ কন্দলীৰ প্ৰতিভাখিনিৰ বিষয়ে আমি আলোচনা কৰিম। উত্তৰটোত আমি লিখিব লাগিব, মাধৱ কন্দলী আছিল প্ৰাক শংকৰী যুগৰ কবি। আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। কোনে কৰিছিল সপ্তকাণ্ড ৰামায়ণ ৰচনা? মাধৱ কন্দলীয়ে। কিন্তু কি হৈছিলে, ইয়াৰ কি হৈছিলে, 5টা কাণ্ডহে পোৱা গৈছে। তাৰমানে কি হ'ল, মাধৱ কন্দলীয়ে 7টা কাণ্ড অৰ্থাৎ সপ্তকাণ্ড বুলি কয়, 7টা কাণ্ড ৰচনা কৰিছিলে। কিন্তু আমি কেইটা কাণ্ড পাইছোঁ? 5টা কাণ্ডহে পাইছোঁ। মাধৱ কন্দলীৰ 5টা কাণ্ডৰ মাজেৰে তেওঁ কবিৰ প্ৰতিভা সুন্দৰকৈ প্ৰকাশ পাইছে। কি হৈছে, তেওঁ যে সেই 7টা লিখিছিল, কিন্তু সেই 7টাৰ ভিতৰত আমি 5টা পালোঁ, কিন্তু সেই 5টাতে কি হৈছে, তেওঁ প্ৰতিভাখিনি সুন্দৰকৈ প্ৰকাশ পাইছে। মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰে। আমাৰ যিখন ৰামায়ণ আছে সেইখন আগতে সংস্কৃতত আছিল, সেই ৰামায়ণখন অসমীয়ালৈ ধুনীয়া ধৰণে তেওঁ ভাঙনি কৰিছে। মাধৱ কন্দলীৰ কবি প্ৰতিভালৈ লক্ষ্য ৰাখি তেওঁ অপ্ৰমাদী অৰ্থাৎ ভ্ৰান্তিহীন কবি বুলি আখ্যা দিয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই এই পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।